হেল্ল' এভৰিৱান, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু ঈদ আৰু ঈদৰ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু এতিয়া মানে কি ধুনীয়াকৈ গা চা ধুই ল'লোঁ আৰু ৰাতিপুৱা 8টা বজাতে মানে আমাৰ নামাজ থাকে, ঈদৰ নামাজ। তাকে এতিয়া নামাজ পঢ়িবলৈ যাওঁ আৰু নামাজ পঢ়ি আহি মেলি মানে কি কৰোঁ সকলো আপোনালোকক দেখাই থাকিম। আৰু তাত কিমান মানুহ হয় নামাজ পঢ়িবলৈ যাম আৰু চাই থাকিব। ঈদৰ নামাজটো একচুৱেলি এটা বেলেগ এটা আৰু মানে বহুত মানুহ হয়, বহুত এটা ভাল একদম বহুত দিনটোৰ কাৰণে ফ্ৰেছ লাগি থাকে, ভাল লাগে। আৰু মুনিও মানে ধুনীয়াকৈ ওলাই মেলি ৰেডি। আৰু এতিয়া নামাজ পঢ়িবলৈ কোন কোন যাম ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। নামাজ মছজিদ যাবা নেকি? মছজিদ যাম। পটাপট খোৱা। মানে কি ৰাতিপুৱা 8টা বজাতে মছজিদ যাব লাগে, সেইকাৰণে মানে চাহ অকণমানে এতিয়া খাই আমি মানে গৈ থাকোঁ আৰু মানে নে কি? পটাপট খোৱা। আৰু তাকে কি খাইছা? অঁ, ঈদৰ মিঠাই। অঁ, তুমি বনাইছা? মায়ে বনাইছে, ময়ো বনাইছোঁ। ভাল বনাইছে আকৌ দেই। খোৱা দেই তোমালোক। ঘৰুৱা মিঠাই, এইবোৰ কিনা মিঠাই নহয়, ডাইৰেক্ট নিজে বনোৱা মিঠাই। ধুনীয়াকৈ প্লেট শেষ কৰি দিয়া। নামাজটো ধুনীয়াকৈ পঢ়ি লওঁ, ৰাজ আছে, জানকা আছে, ধুনীয়াকৈ তিনিটাই পঢ়ি লওঁ। আৰু মানুহ কিমান হৈছে কি নাই হোৱা সকলো আপোনালোকক দেখাই যাম। বহুত মানুহ, কি ক'ম আৰু আপোনালোকক দেখিয়ে কিবা এটা মনটো আপোনালোকৰ ভাল লাগি যাব। দেখাইছোঁ আকৌ। জেগাটো লৈ লৈছোঁ, জেগাটো লৈ লৈছোঁ। নামাজ পঢ়ি কেনেকুৱা লাগিলে? নামাজ পঢ়ি বহুত ধুনীয়া, এটা মনৰ শান্তি লাগিলে। কেনেকুৱা লাগিলে? ইমান মানুহ মানে ভাবিব নোৱাৰা মানুহ, কেনেকুৱা লাগিলে? ফিল হ'ল, একদম বঢ়িয়া। আৰু সঁচাকৈ ভাবিব লাগিব, ইমান মানুহৰ মাজত যে নামাজ পঢ়ি দিলোঁগৈ, একদম মনটোকে কিবা এটা ফ্ৰেছ ফ্ৰেছ লাগিলে। আৰু এতিয়া গৈ থাকোঁ তাকে আৰু ঘৰলৈ কি কৰোঁ আজিৰ দিনটোত সকলো আপোনালোকে দেখাই থাকিম, চাই থাকিব। অ' চামিয়া, ঈদ মুবাৰক। কাপোৰ ইমান বাবা কাপোৰ পিন্ধিছা, পইচা আছে নাই? পইচা পইচা পালা নাই? অঁ হ'ব হ'ব, খুলিব নালাগে। চাওঁ পইচা আছে নাচাওঁ। বা বহুত পইচা ভৰাই থৈছোঁ দেই। হা? অঁ, থৈ দিয়া। ঐ, তই ৰাতিপুৱাৰ পৰা যে নাই, যে ঈদৰ দিনাখন যে নাই, তই কাপোৰ চাপোৰ যে ধুনীয়াকৈ পিন্ধি পেলাই মানুহজনী নাই, ক'ত গৈছিলি? পইচা গোটাবলৈ কিমান পালি চাওঁ? মাল নাই দেখোন। ঈদ মুবাৰক। কিবা কৰি আছা নেকি? গা চা ধুলা? কাম কৰি আছা? হয় নি? ঠিক আছে, থেংক ইউ দেই। ভালেৰে থাকা, ধুনীয়াকৈ ঈদটো পালন কৰিম আমি দেই। ঈদ মুবাৰক। কিয় একদম পুৰা মানুহজনী মানে 30 বছৰীয়া 35 বছৰীয়া মানুহৰ নিচিনা টিপটপ ধুনীয়া হৈ আছা? হা? মন মাৰি লাভ নাই। এতিয়া পটাপট ব'লা, আমি এতিয়া যাব লাগে, ওলাই ফূৰ্তি কৰিব লাগে। ব'লা। নামাজ পঢ়ি আহিলোঁ, এতিয়া মানে দৈ আৰু বৰা চাউলটো খাই লওঁ। এইটো মানে ৰাতিপুৱা জলপানটো ঈদৰ দিনাখন খালে মানে এনেই মনটোকে কিবা এটা ভাল লাগে। খাইছা? হা? খোৱা, পটাপট খোৱা। ময়ো খাই লওঁ তাকে এতিয়া, তাৰপিছত দেখাই আছোঁ আপোনালোকক, চাই থাকিব। তই বিয়া হোৱা নাই ন? বা আজি বৰ ঈদত বৰ ধুনীয়াকৈ টিপটপকৈ আছ, মানে কিবা কিবি চাবি নেকি? হা? পতাবি? ঐ, ক'ত ঘূৰি ফুৰিছ? কি? ক'ত গৈছিলি? ক'ত ফুৰিলি? আমি বহুত ধুনীয়া হাৱা আহিলে বাইকখনত। বহুত ধুনীয়া হাৱা লাগে বুলি কৈছে বাইকখনত। ইজ্জত দিছে।
অ' চামিয়া ক'ত আহিলে চাবিয়ে তই নগলি ইমান ধুনীয়া বতাহ এটা কি হয় মটন পাইছি A few moments later. স্বামীয়ে মই মানে অকণমান ওলাই আহিলোঁ মানে ৰাস্তাত মানে আমাৰ গোটেই মানে ডেকা ল'ৰাখিনিয়ে কি কৰে মানে মিঠাই আৰু চৰ্বত খুৱাই চব বাৰে এইবাৰ চবতে মিঠাই চৰ্বত এইটো কমন কৰি পেলালে কিন্তু এইবাৰ অলপ বেলেগ চিষ্টেমত কৰিছে পূৰা আঙুৰ আনিছে একদম পূৰা হেৰিটোত আঙুৰ পূৰা ভৰাই থৈছে আৰু আপেল ভৰাই থৈছে থাক থাক আঙুৰ মানে একদম দম কৰি পেলাই থৈ দিছে আৰু গোটেই ৰাস্তা মানুহ আহি পেলাই এনেকৈ আপোনালোকক ধুনীয়াকৈ দেখাম চাব আৰু এইবিলাক ল'ৰা দি কাম কৰি ভাগৰি গৈছে অ' ৰা ভাগৰ লাগিছে নি পানী চানী খাবা নেকি খাই ল এইবোৰ দেখিছে নাই পূৰা মানে একদম লাগি আছে আৰু গেটখনো নিজে বনাইছে কোনো পেণ্ডেলৰ মানুহক দিয়া নাই ল'ৰাবোৰে নিজে কষ্ট কৰি 3 দিনৰ পৰা ৰাতিয়ে দিনে মানে কি ক'ম ৰাতি দিন হোৱা নাই আৰু তেনেকৈ ধুনীয়াকৈ মানে একদম গেটখন বনাইছে ইফালে 1 কিলোমিটাৰ লাইট দিছে এইফালে 1 কিলোমিটাৰ লাইট দিছে আৰু মাজৰ এইখন ধুনীয়াকৈ এটি বনাইছে আৰু মোকে আৰু স্বামীয়াকে মানে ৰখিয়া দিছে এইবিলাক মানে চাই থাকিবলৈ দিছে আৰু সিহঁতে মানে পূৰা দিয়া মেলা কৰি আছে হয় নাই আৰু স্বামীয়া আপেল খাই আছে মাজে মাজে আঙুৰ খাইছে পেট ভৰি আছে আৰু পাপুকাই পূৰা মানে এইবোৰ চৰ্বত পূৰা মাল বনাই আছে একদম মাল গুলি মানুহটো একদম আমনি লাগি গৈছে অথনিৰ পৰা বনাই আছে এইবোৰ আঙুৰ দম পূৰা মানে মাল ষ্টক কৰি থৈ দিছে আৰু আপেলখিনি ক'ত আছে তাত লৈ গ'ল নি আৰু যিমান মানুহ আহিছে মানে আপেল মানে প্ৰায় এনেকৈ লৈ গৈছে আৰু মানে এথুক দিয়া হৈছিলে প্ৰথমে আৰু এতিয়া মানে লাহে যেতিয়া মানে পূৰা মানুহ আহিব ধৰিলে তেতিয়া সেইকাৰণে এতিয়া কম দিবলগীয়া হৈছে আৰু এনেকৈ এজন মানুহ এগিলাচ মানে চৰ্বত আৰু এথুক মানে হেৰি কি কয় আঙুৰ আৰু যোনে আঙুৰ নাখায় সি আপেল এটা পাইছে সেইকাৰণে মানুহবোৰে ল'ৰাবোৰে বহুত কষ্ট কৰিছে দি আছে ভাল লাগিছে এই আমাৰ ছেক্ৰেটাৰী হয় ৱালেকুম চালাম মই দি দিছোঁ দেই আৰু এইফালে মানে পূৰা লাইটবিলাক আপোনালোকক ধুনীয়াকৈ দেখাম বাৰু পূৰা স্বামীৰে আপেল লৈ একদম মানে আপেল আৰু মানে কি আঙুৰ আজি মানে স্বামীৰা পূৰা পেট ভৰি যাব অকল আপেল আঙুৰ খাই আৰু এইফালে পূৰা মাল লৈ গৈ আছে আৰু মানুহ আহি আছে দি আছে পাপুকা পূৰা চেল হৈছে নি পূৰা মানে খালী কৰি দিছা মানে বাপৰে বাপ ৰ'ব এবাৰ মানে আপোনালোকৰ ৰাস্তাত ধুনীয়াকৈ দেখাই দিছোঁগৈ ৰ'ব অকণমান লাগি থাকে যে সিহঁতক দিয়া মেলা কৰি দে পুৰা দি দিয়া
তই অথনিৰ পৰা ক'ত আছিলি চৰবতটো 4বাৰ মান খালি হ'বলে এবাৰ খাইছো জোনাপে মোবাইলটো কি কৈছে ভিডিঅ' কৰি আছে নেকি বাপৰে বাপ মানে ইমানে যাম মানে থাকিব নোৱাৰি মানে একদম মানে স্বামীয়েও আমনি কৰিছে সেইকাৰণে ইয়াতে বহি পেলাই বস্তুবোৰ ৰখি থকাটোৱে ভাল হ'ব যিহেতু মোক ৰখিয়া দিছে আজি মাল পুৰা বনাই আছে ন আকৌ এই মানুহ বহুত হৈছে কি কৰিব মানুহ মানে এনেকুৱা মানুহ হৈছে ন ভাবিব নোৱাৰা মানুহ মানে একদম মানুহ একদম আহিছে আৰু এটা কথা ইয়াত কোনো মানে জাতি ধৰ্ম নিৰ্বিশেষ সকলো ইয়াত কোনো হিন্দু মুছলমান একো মানে হেৰি নাই চব মানুহকে দিছে ভাল লাগিছে আৰু চবেই ভাল পাইছে খাই পেলাই এইকেইটা আহিছে তইতো অথনিৰ পৰা দি আছ এতিয়ালৈকে কিমান গিলাচ এইখন 1000 ওপৰত গ'ল এতিয়ালৈকে আৰু বা 1000 মানে খালে এতিয়ালৈকে আৰু মানে আছেই পুৰা মাল কিন্তু পুৰা পেক হৈ আছে কিন্তু একো 1000 নালাগে 10,000 মানুহ আহিলেও আমাৰ ল'ৰাই কাৰণে নকৰে এইটো পুৰা খুৱাই আছে আৰু খুৱাই থাকিব